बाक्सानि बरबायाव इउपिपिएल हानजानि गेदेरथार सुबुंगौमा खुंदों। बाक्सा जिल्लानि बरमा मावखुलियाव मुरमेला प्राइमारि, कालजार प्राइमारि, कारुवाजान प्राइमारि आरो आलाकजार प्राइमारि बे मोनब्रै इउपिपिएल प्राइमारि कमिटिखौ लानानै मोनसे गेदेरथार सुबुंगौमा लानाय जादों। बे मोनब्रै प्राइमारि कमिटिजोंनो खुंजानाय सुबुंगौमायाव गोबां रायजोफोरा बाहागो लानायखौ नुनो मोन्दों। फैगौ लकसभा बिसायख'थियाव मसलपुर बियाबनिफ्रायनो 50,000निबो बांसिन भट होनानै इउपिपिएल आरो बिजेपि जथाय दोलोनि बिजाथिखौ देरहासार खालामनाय थांखिजों मसलपुर ब्लक कमिटि इउपिपिएल हानजाया बे हाबाफारिखौ लादों। बेजों लोगोसेनो हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारियाबो गोख्रों बाथ्रानि रावजों गाग्लोबो हाग्रामा महिलारिखौ। हाग्रामा महिलारिया सासे मूर्ख सुबुं जायनि थाखाय बर' हारिखौनो बार बार फानबाय थादों। बिटिआरआव मोन 60था बियाब जानायखौ हाग्रामा महिलारिया लुबैया। बर' हारिनि जौगानायखौ हाग्रामा महिलारिया लुबैया, जायनि थाखाय गावजों गाव दावराव दावसि खालामनो नागिरो होनना इएम रनजित बसुमतारिया बुंथियो। অসমৰ যিটো লোকসভা নিৰ্বাচন হ'ব এইটো বিভিন্ন ৰাজ্যৰ নিচিনা বেছি কমপ্লিকেটেড নহ'ব। যে যোৱা এছেম্বলি নিৰ্বাচনৰ যেনেকৈ ফলাফল হৈ গ'ল, ইয়াৰ ওপৰত আপুনি যিহেতু সুধিছে যে ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কমিটমেণ্ট কৰিছিলে, যিটো গেৰেণ্টি দিছিলে, সেই গেৰেণ্টিটো ৰাইজে পাবলৈ সক্ষম হৈছে। সেইকাৰণে এতিয়া ভাৰতবৰ্ষৰ সকলো ৰাইজে নাগৰিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি তেখেতসকলৰ আস্থা, তেখেতসকলৰ বিশ্বাস আগত যিমান আছিলে ইয়াতকৈ আৰু বহুত গুণ বাঢ়ি আছে। অসমৰ ক্ষেত্ৰত যে অসমত স্বাধীনতাৰ পিছত বৰ্তমানত এনেকুৱা এটা চৰকাৰ পাইছে, এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে যিজনে অসমৰ জাতীয় জীৱনৰ, সমাজ জীৱনত বিভিন্ন যিবিলাক অৰ্থনীতিৰ ক্ষেত্ৰত যিবিলাক সমস্যা আছিলে স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে কিছুমান পদক্ষেপ হাতত লৈ আছে। এইটো সকলো দেখিবলৈ পাইছে। অসমৰ নাগৰিকসকলৰ কাৰণে, অসমৰ জাতি জনগোষ্ঠীসকলৰ কাৰণে খুব এটা ভাল সময় এতিয়া চলি আছে, য'ত নেকি কোনো এটা জাতি জনগোষ্ঠীয়ে, কোনো এটা সংগঠনে ৰাজপথলৈ ওলাই আহিব লগা হোৱা নাই, কোনো এজনে ধৰ্ণা ৰেলী কৰিবলৈ লগা হোৱা নাই, কোনো অসম বন্ধ দিব লগা হোৱা নাই। তেনেকুৱা এটা পৰিৱেশ আজি অসমৰ ৰাইজে পাবলৈ সক্ষম হৈছে। সেইটো এটা ডাঙৰ এচিভমেণ্ট। আগৰ ৰাজনীতিৰ নেতা বুলি ক'লে ৰাস্তা দলং বনৰ কথা ভাবিছিলে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ড্ৰাগছ বন্ধ কৰা, মদ খোৱাটো যিটো নেকি বহুত বেছি হৈ গৈছিলে সেইটো বন্ধ কৰা, বাল্য বিবাহৰ পৰা আদি কৰি বিভিন্ন সমস্যাত তেখেতে আজি সমাজখন ঠিক কৰাৰ কাৰণে হাত দিছে। এতিয়া আপোনালোকে দেখিছে খেল মহাৰণ চলি আছে, সাংস্কৃতিক প্ৰগ্ৰাম চলি আছে। অসমখন আগুৱাই নিয়াৰ কাৰণে যি বিষয়, যি দিশটো ঠিক কৰিব লাগে প্ৰত্যেকটো দিশটো তেখেতে আগবাঢ়ি নিয়াৰ কাৰণে কাম কৰিছে। খেল জগতখনত বহুতখিনি গুৰুত্ব দিয়া হৈছে। নতুন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব, হেল্থ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত মেডিকেল কলেজ হ'ব। তেনেকুৱা কথা কোনোদিনে অসমৰ মানুহে হয়তো ভবা নাছিলে। গতিকে আজি অসমৰ মানুহৰ কাৰণে যিটো এটা ভিজন, এই ভিজনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু এটা টাৰ্গেট, এটা গ'ল ঠিক কৰি দিছে যে অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'বই লাগিব, আৰু সেইটো দিশতে গতি কৰি আছে। অসমৰ মানুহৰ কাৰণে সেইটোৱে লাগে। গতিকে পাৰ্লিয়ামেণ্ট ইলেকশ্যনত মানুহে, অসমৰ ভোটাৰসকলে ইফালে সিফালে কোনো চিন্তা নকৰে, ডাইৰেক্ট NDA যিটো আছে এই NDAকে ভোট দিব। NDAৰ কেণ্ডিডেট য'ত যোনে থাকিব তাকে ভোট দিব। শনিবাৰ আৰু দেওবাৰ গধূলি যাব, আপোনালোকক গাড়ী চাৰিৰ ব্যৱস্থা মই কৰাই দিম। তাতে পাব্লিকে মোক এপ্লিকেশ্যন দি আছে যে এইটো মানে একশ্যন ল'ব লাগে বুলি। যদি পাব্লিকে মিছা কথা কৈছে মইতো নাজানো, কিন্তু ওচৰৰ চুবুৰীয়াৰ গাঁওবিলাকে ৰিটেন এপ্লিকেশ্যন দিছে যে শনিবাৰ আৰু দেওবাৰে বহুত ডাঙৰ মিউজিক বজাই ইয়াতে ৰাতিপুৱালৈকে বজায় আৰু একদম অতিষ্ঠ হৈ গৈছে। গতিকে আপোনালোকে যিহেতু সাংবাদিকতা কৰি আছে, সেইটো আপোনালোকৰো দায়িত্ব বুলি ভাবোঁ মই। আপোনালোকে এইটো আহক। মই এতিয়া ৰাইজৰ এপ্লিকেশ্যনটো চাই আছোঁ আৰু ইয়াৰ ওপৰত প্ৰশাসন আছে, প্ৰশাসনক লগাই পেলাই আমি ইয়াৰ ব্যৱস্থাটো কৰিম। ক'ত মইতো ৰাতি যোৱা নাই, ৰাইজেহে কৈছে তেখেতৰ ধাবা বুলি, বুজিছেনে? তেখেতৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনালোকে নিজে জানে, মোক প্ৰশ্নটো কৰি থাকে। হাগ্ৰামা মহিলাৰীয়ে পাৱাৰত আহিবৰ কাৰণে এনিথিং কৰিব পাৰে, যিকোনো কৰিব পাৰে। তেখেতক খালি পাৱাৰ লাগে। তেখেতে কৈছে যোনী পাৱাৰত থাকিব তাৰ লগতে থাকিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাৰণে পাৱাৰ আৰু পইচাৰ বাহিৰে পৃথিৱীত একো বস্তু নাই। আপোনালোকে এইটো 100% লৈ লওক।
আৰু তেখেতৰ চিন্তাধাৰা কাম কাজবিলাক আপোনালোকে ট্ৰেকিং কৰক, এনালাইচিছ কৰক, ৰিচাৰ্চ কৰক, সেইটোৱে পাব যি কাম কৰিছে তেখেতে হয় পইচাৰ কাৰণে কৰিছে, নহয় পাৱাৰৰ কাৰণে কৰিছে, আৰু বেলেগ একো নাই। স্যার SIU-টো অহাৰ লগে লগে দি দিম। চিন্তা কৰিম, এতিয়াইতো চিন্তা কৰাৰ সময় অহা নাই। 24টো যাক আগতে, 24ৰ পিছত 25ত চবে নিজে নিজে চিন্তা কৰিব। বিজেপিয়ে যিসমূহ আঞ্চলিক দল আছে BTC-ত নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে নেকি? এতিয়া আপোনালোকে ভালকৈ জানিব, মইতো দেখা নাই। আমিতো মিত্ৰতা হৈয়ে চৰকাৰ চলাই আছোঁ। এতিয়া বিজেপি UPPL একেলগে চৰকাৰ চলাই আছোঁ। অসমত বিজেপি AGP আৰু UPPL চৰকাৰ চলি আছে। গতিকে কিবা যদি ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে মইতো দেখা নাই। আপোনালোকে যদি দেখিছে মোক কওক। মুখ্যমন্ত্ৰীয়ে কয় UPPLৰ আমি মিত্ৰতাত থাকিম, ভৱেশ কলিতাই কয় অকলশৰীয়াকৈ চৰকাৰ গঠন কৰিম। আচলতে কি আচলতে উদ্দেশ্য? এইটো আপোনালোকে জানিব, মই নাজানো। তেখেতে মোকো কোৱা নাই। গতিকে আপোনালোকে যিটো কৈছে মই তেখেতক সুধিম তেখেতে কি কথা কৈছে। বৰ্ষত চাওক, বহুত ৰাজ্যত আঞ্চলিক দল আছে, বহুততে ৰাষ্ট্ৰীয় দল আছে। এইটো আজিৰ কথা নহয়। স্বাধীনতাৰ পিছত ৰাজ্যবিলাক কোনোবা আঞ্চলিকে কেতিয়াবা শাসন কৰিছে, কেতিয়াবা ৰাষ্ট্ৰীয় দলে শাসন কৰিছে। গতিকে এইটোত ইমান ক্ৰিটিকেলত যাব নালাগে। কেতিয়াবা কোনোবা ৰাজ্যত আঞ্চলিকতা দলে পাব, ক'ৰবাত নাপাব। চ' সেইটো বহুত এটা ক্ৰিটিকেল অংক নহয়। যোনে ভাল কাম কৰিব ৰাইজে তাকে ভোট দিব, যোনে কাম কৰিব নোৱাৰিব তাকে আউট কৰিব। গতিকে আপুনি কাম কৰিব নোৱাৰিলে আঞ্চলিক দল থাকিব লাগে, কাম কৰি নোৱাৰিলে ৰাষ্ট্ৰীয় দল থাকিব লাগে বুলিতো কথা নাই। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাম কৰিছে, ভোট দিছে। যদি কাম নকৰিলে ভোট নিদিব। আগতে মনমোহন সিং চৰকাৰে কাম কৰা নাছিলে, আউট কৰি দিলে। চ' আজিৰ সমাজখনে, আজিৰ ভোটাৰবিলাকে, আজিৰ নাগৰিকবিলাকে যথেষ্ট সচেতন হৈছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ নৱকুমাৰ শৰণীয়া প্ৰত্যাহ্বান হ'ব নেকি মিত্ৰজোঁটৰ বাবে? এতিয়ালৈকে তেনেকুৱা প্ৰত্যাহ্বান আমি দেখা নাই। খুব ক্লিন, খুব ভালকৈ আমাৰ যিটো কেণ্ডিডেট তেখেতে জিকিব। যোনে কেণ্ডিডেট টিকেট নাপায় কিয় তেখেতে খুব ভালকৈ জিকিব, বহুত ভোটত জিকিব, অভিলেখ সৃষ্টি কৰি জিকিব। নৱকুমাৰ শৰণীয়া ইয়াৰ বিদায় সেইটোতো সময়হে ক'ব, মইতো ক'ব নোৱাৰোঁ। এতিয়া আমি আলোচনা কৰিম। চাওক, ইতিমধ্যে আমাৰ ডিছকাশ্যন চলি আছে আৰু জানুৱাৰীৰ ভিতৰত আলোচনা হ'ব। আলোচনা হোৱাৰ লগে আপোনালোকক জনাই দিম। বিহু খাই উঠি मुसलपुर समष्टिनि मोनब्रै प्राइमारि हाइवेनि दक्षिण फारै मुरमेला, आलाकजार आरो खारुवाजान आरो कालजार बे मोनब्रै VCDC लोगो नांनानै 7,000 सुबुंनि सुबुं गौमा बेवहाय लानाय जादों। आरो बेयो मोनसेल' थांखि, बेयो फैगौ लकसभा इलेक्सनाव मुसलपुर समष्टिनिफ्राय हारसिङैनो 50,000 भट जोंनि लकसभानि जि जोंनि बिजाथि बिथांनो होनो थाखाय बे प्रिपारेशन। ছাগলে নাখায় কি আৰু পাগলে নকয় কি। গতিকে এনেকুৱা এটা ব্যক্তিৰ কথা বহুত ক'বলৈ একো নাই। তেখেতৰ আমি বাৰে বাৰে কৈ থাকোঁ, যিহেতু মদ ভাং বহুত খায়, ডিপ্ৰেশ্যনত তেখেতে ভুগি আছে। এই সময়ত তেখেতৰ ৱাৰ্ডত যে তেখেতৰ কথাত যে কিবা ভেলু আছে, এই কথা বাৰ্তা যে আচলতে মিডিয়াবিলাক সোধাটোও ভুল। কাৰণ সমাজটো এতিয়া নতুন দিশত গৈ আছে। সমাজে নতুন মানে আলোড়ন এই অঞ্চলত সৃষ্টি কৰিছে। শিক্ষাৰ দিগৰ পৰা, ৰাস্তা ঘাটৰ পৰা বিভিন্ন দিগত মানে আমাৰ দলে এই সকলো কাম সামৰাই আগবাঢ়ি গৈ আছে। এই সময়ত তেখেতৰ দৰে এজন মানুহ আমি বহু সময় কৈ আহিছোঁ, তেখেতৰ অতি সোনকালে ট্ৰিটমেণ্টৰ বহুত দৰকাৰ। গতিকে তেখেতক BPFৰ যি কৰ্মকৰ্তাসকল আছে তেখেতে আচলতে ট্ৰিটমেণ্ট দিব লাগে। खाम्फानि फिसाजो आरो फिसालाखौ जाजोब गासिबो जेसेबां बुरजा जइन जादों बे गासिबो खाम्फानि फिसाला आरो फिसाजोफोर गोजा।